আমি উপস্থিত হৈছোঁ চতমাটিয়াৰ পৰা পশ্চিমে 1.5 কিলোমিটাৰমান নিলগত পুৰণি হাতীমূৰা নামৰ এখন ভিতৰুৱা গাঁৱত। তো এই পুৰণি হাতীমূৰা গাঁৱৰে প্ৰচাৰ ৰাভা নামৰ ঘৰত আমি আজি উপস্থিত হৈছোঁ। তো আহকচোন তেওঁৰ লগত আমি অলপ কথা কি কয় প্ৰথমতে মই চিনাকি কৰি দিব ওলাইছোঁ কি কয় আমাৰ মহান কাণ্ডাৰী মাননীয় শ্ৰীযুত প্ৰসাদ ৰাভা। নমস্কাৰ। আৰু মোৰ লগত সদায় সহযোগ কৰি থকা মই একেলগে আমি কাম কৰোঁ, একেলগে আজি আমি ইউটিউব চেনেলত কাম কৰাৰ পৰাই আমি কাম কৰি আছোঁ। তো তেওঁ হৈছে আমাৰ বাহুল ৰাভা আৰু মই দীপেন ৰাভা। তো প্ৰথমতে মই আমাৰ এই ছাৰক অৰ্থাৎ এই প্ৰচাৰ ছাৰক মানে এটা বস্তু জানিব বিচাৰিছোঁ। তো আপোনাৰ বৰ্তমান বয়স কিমান? মোৰ বয়স হৈছে আপোনাৰ 43। ঠিক আছে ছাৰ। তো খুব ভাল লাগিল আপোনাৰ এই 43 বয়সতো আপুনি যে সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোত জড়িত হৈ আছে, তো খুব ভাল লাগিল। তো আপুনি কোন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল আৰু কিমান দূৰলৈ পঢ়িছিল অলপ আমাৰ ভিউৱাৰ্ছসকলক জনাব নেকি? মোৰতো একেবাৰে পঢ়া শুনা নাই। মই মাত্ৰ LP স্কুল পাছ কৰাৰ পিছত মই পঢ়া শুনা বাদ দিলোঁ। আমাৰ কিছু অলপ মানে আৰ্থিকৰ পৰা আমাৰ অলপ ভাল নহয়, সেইকাৰণে মানে বাদ দিব লগা হ'ল আৰু। হয় হয়, ঠিক আছে ছাৰ। তো আপোনাৰ পৰিয়াল বৰ্তমান কিমানজন? এতিয়া মোৰ 3টা পৰিয়াল, মোৰ ঘৈণীয়েকজনী আৰু ল'ৰা এটা, ই আৰু একদম মানে ক'ব লাগিব। তো আমাৰ এই প্ৰসাদ ৰাভা ছাৰৰ সুখী পৰিয়াল বুলি ক'ব পাৰি। অন্ততঃ তেওঁৰ মাত্ৰ এজনে ল'ৰা বেচেৰা আৰু ঘৈণীয়েক, এই 3জনে পৰিয়াল। তো খুব সুখী পৰিয়াল বুলি ক'ব পাৰি। আমি কি কয় আমাৰ এই চেনেলৰ যোগেদি ভিউৱাৰ্ছসকলকো মানে জনাই দিলোঁ আৰু। তো যিয়ে নহওক, আপোনাক আৰু এটা আমি আপোনাৰ পৰা জানিব বিচাৰোঁ, বাদ্য বাজনা যি বজাব জানে ইমান ধুনীয়াকৈ, বাঁহীও বজাব জানে ধুনীয়াকৈ, গীটাৰো বজাব জানে ধুনীয়াকৈ, মেণ্ডলিনো বজাব জানে ধুনীয়াকৈ। তো এইবিলাক কি কয় বাদ্যযন্ত্ৰ বজোৱাটো খুব এটা মানে সহজ খাদ্য কথা নহয়। তো আপুনি সুমধুৰ শ্ৰুতিৰে ৰাইজৰ আগত প্ৰদৰ্শন কৰি আছে, আনকি বহু জেগাত আপুনি কি কয় প্ৰদৰ্শনো কৰিছে। তো এই ক্ষেত্ৰত কোনোবা ব্যক্তিৰ পৰা কিবা প্ৰশিক্ষণ লৈছিল নেকি? প্ৰশিক্ষণ লোৱা নাই। আচলতে মোৰ মানে মিউজিকৰ প্ৰতি আৰু গীতৰ প্ৰতি খুব মানে ইণ্টাৰেষ্ট। মই য'তে বা ফাংচনত যাওক মানে মই বেছিকৈ মানে মিউজিকসকলকহে বেছি চাওঁ, কাৰণ মোৰ নিজৰো খুব মানে ইণ্টাৰেষ্ট আছে। মই এনেকুৱা কৰি নিজে চেষ্টা কৰি প্ৰথমে মই বাঁহীটো মানে চেষ্টা কৰিলোঁ, কৰোঁতে মানে কৰি বাঁহীটো আহিল অলপমান। তাৰপিছত আকৌ মই মেণ্ডলিনত আৰম্ভ কৰিলোঁ। মেণ্ডলিনতো মানে মোৰ কোনো মানে হেৰি নাই, কি কয় গুৰু নাই। সঁচাকৈ ক'ব লাগিব যে এনেকুৱা ধৰণৰ কোনো এজন গুৰু নোহোৱাকৈ, আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ যে তেখেতে ইমান এটা পাৰ্গতশালী হৈছে, তো এনেকুৱা ধৰণৰ ব্যক্তি মানে বিৰল, যাক আনকমন ব্যক্তি বুলি ক'ব পাৰি। তো ছাৰ আৰু এটা কথা কি কয় আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ। বাদ্য সংগত কৰিবলৈ আপুনি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈছিল। তো কোন ৰাজ্যত গৈছিল অলপ আমাৰ ভিউৱাৰ্ছসকলৰ জ্ঞাতাৰ্থে আপুনি অলপ জনাব নেকি? মই প্ৰথমে গৈছিলোঁ আপোনাৰ 2006ত দিল্লীত গৈছিলোঁ। তাৰপিছত এবাৰ গ'লোঁ দিল্লীত, আকৌ 2010 চনত। তাৰপিছত মুম্বাইত গ'লোঁ, এইটো মোৰ চনটো মনত নাই। আকৌ গৈছিলোঁ মই গোৱাত, এইটো মোৰ বৰ্তমান মনত নহা হৈ গ'ল। আৰু মই গৈছিলোঁ আপোনাৰ ঝাৰখণ্ড, জামছেদপুৰত গৈছিলোঁ টাটা কোম্পানীত। তাৰপিছত মিজোৰামত গৈছিলোঁ, আগৰতলা, এইখিনি গৈছিলোঁ। ছাৰক এতিয়া আমি অনুৰোধ কৰিছোঁ বাঁহীৰ সুৰ কেইটামান খুব মধুৰ সুৰবিলাক বজাই শুনাবৰ কাৰণে, আৰু সেইটো শুনিলে হয়তো দৰ্শকসকলে খুব মানে ভাল পাব। তো আপুনি অকণমান সুৰটো দিব নেকি? আচ্ছা, হ'ব।
ছাৰে আপোনালোকক গীতটো শুনাই দিলে বাঁহীৰ বাজিটো শুনাই দিলে তো খুব মধুৰ সুৰ সেয়েহে ছাৰক বহুত 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 ধন্যবাদ তো আৰু ছাৰৰ পৰা এটা আমি সুৰ শুনিব বিচাৰিম আমাৰ ৰাভাৰ সুৰ আপুনি ৰাইজক মানে শুনাই দিলে খুব ভাল হ'ব তো দৰ্শকসকল ইমান মধুৰ আমি ক'বই নোৱাৰোঁ হৃদয়ত এনেকুৱা মানে লাগিছে আমি নিজে ক'ব নোৱাৰোঁ তেওঁ যে ইমান মধুৰ এটা সুৰটো দিব পাৰে বাঁহীৰ পৰা যে ছাৰক আৰু কেনেকৈ আমি ধন্যবাদ দিম তো অন্তৰৰ পৰা আপোনাক ধন্যবাদ দিছোঁ তো আৰু ছাৰৰ পৰা আমি এটা সুৰ শুনিব বিচাৰিম হামজাৰ নৃত্যৰ সুৰ সমগ্ৰ পৃথিৱীবাসীৰ এজন আদৰৰ সন্মানীয় বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ এইটো শেষ গীত তেওঁ যেতিয়া শয্যাশয়ীত আছিল যেতিয়া কেঞ্চাৰ বেমাৰত তেখেতে ভোগ কৰি আছিল সেই সময়ত সেই লাষ্ট গীতটো তেখেতে ৰাইজৰ আগত প্ৰদৰ্শন কৰি পেলাই ইহলীলা ত্যাগ কৰিছিল আৰু সেই গীতৰ সুৰ আমাৰ প্ৰসাদ ছাৰে সেই সুৰটো অকণমান বজাই শুনাব সঁচাকৈ ক'ব লাগিব ইমান ধুনীয়াৰ এটা কি কয় বাঁহীৰ সুৰৰ মাজেৰে যে বিষ্ণু ৰাভাই যিটো গীত গাইছিল এ মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনী কৈলান সৰমান পাতনিতে এইখিনি লৈ মই আপোনালোকৰ ওচৰত বাঁহীৰ সুৰৰ সম্পৰ্কতে সংযোজন কৰি পেলাই গাই শুনালোঁ তো এই বাঁহীৰ সুৰ ইমান ধুনীয়া হৈছে ইমান হৃদয় স্পৰ্শকাতৰ এটা মানে যাক আমি ভাষাৰে ক'ব নোৱাৰোঁ খুব ভাল লাগিল আজি তো আজি আমাৰ ইউটিউব চেনেলত আমাক বাহুল ৰাভা আৰু মোক যি আপুনি বহুমূলীয়া সময় আপুনি আমাক দিলে তাৰ কাৰণে
আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘায়ু কামনা কৰি আমি আজি আপোনাৰ পৰা বিদায় মাগিম বা মাগিবলৈ বাধ্য। তো লাহে লাহে আমি উঠাৰ কাৰণে যত্ন কৰিলোঁ। তো আমি আপোনাৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ, নমস্কাৰ।